গাইজ যদি মোৰ ভিডিঅ'টো চাব ওলাইছে তেনেহ'লে জল্দিকৈ চেণ্ডেল খুলি ভিতৰলৈ সোমাই আহক আৰু এনজয় কৰি বেল নটিফিকেশ্যন অন কৰি দিয়ক আৰু লগতে ভিডিঅ' চাই থাকক। গাইজ এই দীঘলী পুখুৰীটো কিহৰ কাৰণে বিখ্যাত জানানে? গাইজ আমাক আপি দৰকাৰ নাই গাইজ, আপি থাকিলে বহুত মানে বাধাৰ সৃষ্টি হয়, অ'ত যাব নোৱাৰি ত'ত যাব নোৱাৰি, কিন্তু ভালো লাগে দেচোন আপি থাকি। কি ক'ব গাইজ। আৰু ইয়াত ধুনীয়াকৈ ঘাঁহ বনৰে লিখা আছে, মানে পুৰা কাটি কাটি বনাইছে, ৱাৰ মেম'ৰিয়েল বুলি লিখা আছে ইয়াত, বঢ়িয়াকৈ কাটি কাটি বনাইছে। ৰাতি মানে লাইট চাইট জ্বলে মানে আৰু ভাল লাগে। আৰু এইটোৱে হ'ল মিছাইল, এইটো মানে মানুহ খেদি ফুৰে মিছাইল, একবাৰ যদি মাৰি দিয়ে সিটো মানুহ যদি টাৰ্গেট কৰি মাৰি দিয়া সি ঘাণ্টাও বাচব নোৱাৰে আৰু সি মৰবুৱে যেনেকৈ নহওক। हेलो फ्रेंड्स, वेलकम बैक टू अनदर ब्लॉग। तो कैसे हो आप लोग? आई होप आप सब लोग अच्छे होंगे और हमेशा अच्छे ही रहना। আৰু মানে আজি মানে অলপ বেলেগতকৈ বেলেগ মানে ভিডিঅ' বনাব চেষ্টা কৰিছোঁ, কিন্তু হয় নে নহয় গম নাপাওঁ, পিছত ভিডিঅ'টো হ'লে গম পাম আৰু কি গাইজ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। গাইজ মই মানে যাই আছোঁ আজি গুৱাহাটী, আৰু গুৱাহাটী মানে এই লোকতে যাম, মানে আজি মানে ৰাতিপুৱাই পৰা ওলাই আছোঁ, কিন্তু 10টা বাজি শিকাইছে, কুঁৱলী এতিয়াও এৰাই নাই গাইজ। আৰু মোৰ লগত আছে আজি মানস, আৰু মানস মই যাই আছোঁ আজি গুৱাহাটী। আৰু ইফালে বহুত দিনৰ মূৰত লগ পালোঁ আৰু আমি একেলগে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এটা গাইজ নিমখ জলকীয়া বোলে গাই, কিবা নিমখ জলকীয়া দেখোন, তেঁতেল এনে খাব পাৰিলোঁ হয় গাইজ, তেঁতেলে সিফালে আছিল গাইজ সিফালে, কিন্তু আমি এতিয়া ল'ব নাযাওঁ, আমি এতিয়া যাই আছোঁ গুৱাহাটী। তো গুৱাহাটীৰ ফালে ৰাওনা কৰোঁ, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক, এনজয় লাগিব। আৰু এটা নতুন টাইপ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, তো ব'লক এতিয়া যাওঁ। গাইজ লোকেশ্যন ইজ দ্য ভেৰি বিউটিফুল, বাট নিয়ৰ ইজ নট coming to in the road and going to other side and Guwahati and enjoy this video. লোকেশ্যনটো কিন্তু মোৰ বহুত ভাল লাগছে, কিন্তু আপোনালোকৰ কেনে লাগিছে অলপমান জনাই দিব আৰু নিজৰ প্ৰশংসাটো অলপ কৰি দিব। আৰু এইফালে আছে কলৰ বাগান, আৰু এইফালে আছে পূৰা বেহৰে বেহৰ। গাইছ এটা নাই একা মিছা কথা, এই আগত আছে দেখাই আছোঁ ৰ'ব, কিন্তু এতিয়া বেহৰৰ ছিজন না, চবফালে বেহৰে পাব। তো এতিয়া যাই আছোঁ আগৰলৈকে, এতিয়া ইফালে যাম দলগোবিন্দৰ পৰা এইফালে জাহাজ ঘাটত উঠব লাগিব, আৰু যাই আছোঁ এতিয়া। তো গাড়ী ষ্টাৰ্ট দি এতিয়া বল। খৰা ভৰি দি অলপমান দৌৰি দিছোঁ মানে খোজকাঢ়ি থাকিলে বেছি বিষায়, মানে বহি থাকিলেতো আৰু বিষায়, বহি থাকিলেতো ক'বাই নালাগে, বিষত থাকিব নোৱাৰি একদম, কিন্তু খোজকাঢ়ি বা দৌৰি দিলে অলপমান বিষটো কমে। কিন্তু এইফালে আছে কলৰ বাগান, দৌৰি ভিডিঅ' বনাই আছোঁ আৰু গাইছ কি কৰিব, আপোনালোকৰ কাৰণেতো এইখিনি কৰিবই পাৰোঁ না গাইছ। এই কল যোনে ৰুচি না তামাম টকা পাব, কিন্তু বেচিলি ইফালে অকল সিফালে অকল একদম। তো আহি পালোঁ জাহাজ ঘাট, আৰু ফাইনেলি গাড়ী চাড়ী পাৰ্কিং কৰি লৈ ল'লোঁ। ইফালে আছে পূৰা অল ৰাউণ্ডাৰ গাড়ী পাৰ্কিং, চবফালে গাড়ী পাৰ্কিং কৰা জেগা, কিন্তু ইয়াত ল'লে 10 টকা, কিন্তু ল'ব লাগিব দেচোন সেইটো ভাড়াটো। আৰু এতিয়া যাই আছোঁ এই জাহাজ ঘাটৰ ফালে, ব্ৰহ্মপুত্ৰ পাৰত জাহাজ ৰখি আছে চাগে, দেৰি হৈছে অপে, যাই আছোঁ এতিয়া। আহি কেনে আৰু এটা বস্তু দেখিলোঁ, ইয়াত মানে জাহাজ ঘাট দুটা কৰি দিলে দেখোন, মানে সেইটোৰ ঘাটটো এইটোতে আনছি, কিবা কাৰণত আনছি নেকি, পানী চানী তাতে কমছি চাগে, তাতে পানী চানী কমাৰ কাৰণে ইফালে আনছি, ইফালে অলপমান পানী বেছিকৈ আছে। চ' এইগিলা চব পানী চানী হৈ যায়, কিন্তু এইগিলা চব পানী ফুল বাৰিষা কালত, কিন্তু এতিয়া খৰালি কাল না, শুকাই গৈছে পানী চানী। তো এতিয়া যাই আছোঁ জাহাজত, টিকেট চিকেট কাটব ইচ্ছা নাই গাইছ, ফ্ৰীকৈ যাব পাৰিলে বিৰাট ভাল লাগে গাইছ, যাব পাওঁ না নাপাওঁ চাওঁ আৰু। A few minutes later. বহুত সময়ৰ মূৰত আহি পালোঁ এইটো পাৰ, এতিয়া যাই আছোঁ এই জাহাজৰ মাজেদিয়ে যাওঁ ৰ'ব গাইছ, এইফালে জাহাজ, আৰু আমি ধুনীয়া মাজে যাই আছোঁ গাইছ। গুৱাহাটীত আহি কেনে যদি আমি কেলকুলেটাৰত নুঠো, এইটো মজাটো কি হ'ব গাইছ, কেলকুলেটাৰত উঠা মজাই বেলেগ গাইছ। ধুনীয়াকৈ আমাক লৈ যাই আছে, আৰু এইফালে বঢ়িয়াকৈ শ্বটটো কেনে লাগিছে গাইছ কমেণ্ট কৰি জনাই দিব। ঐ শ্বট এটা দেখাম না তোক, কেনে লাগছি শ্বট, আৰে জানো না দিবা। আৰু আহি পালোঁ ফাইনেলি, আৰু এইফালে আগত দিকে যাই আছোঁ এতিয়া, ধুনীয়া নাজাৰাটো আপোনালোকক অলপ দেখাই আছোঁ ৰ'ব। এইফালে বিউটিফুল চিনাৰী অফ গুৱাহাটী ফ্লাইঅভাৰ নে কি কয় নাজানো গাইছ, যি কয় দেখা যাব আৰু। গাইছ মই ক'ত যাই আছোঁ আপোনালোক মানে এতিয়ালৈকে কোৱাই নাই বৰ্তমানলৈকে। তো এতিয়া পালোঁ আমি কটন কলেজ, এইটো এইফালে আছে কটন, পূৰা কটন আছে, কটন কলেজিয়ান আছে, ভাগ আছে, ডিপাৰ্টমেণ্ট কি আছে নাজানো, কাৰণ মই ইয়াতে পঢ়ি পোৱা নাই, কাৰণ মই মেট্ৰিক ফেইল বুলি ভাবছা নেকি? নহয়, হাই ছেকেণ্ডেৰীলৈকে পঢ়িছোঁ, ইমানো গাধা নহয়। আৰু এইফালে আছে নেহৰু পাৰ্ক, ইফালে মানে এতিয়া নোসোমাওঁ, পিছত যদি ভিডিঅ' বনাব পাৰোঁ বনাম আৰু গাইছ। এতিয়া যাই আছোঁ গলি, আৰু গাইছ এইটো কি আকৌ
গাইজ এইগিলা মানে অলপ আহিলে চাই চিতি চাব আৰু ৰাস্তাৰ মাজতে এই ষ্ট্ৰাকচাৰটো ভাল লাগছি গাইজ দেখিও ভাল লাগছি আৰু এইফালে আছে পুৰা হেণ্ডিক কলেজ হা এইফালে আছে পুৰা হেণ্ডিক কলেজ য'ত ধুনীয়া আপি পঢ়ে গাইজ অল আপি আৰু গাড়ী জাম লাগছি অলপ যা ৰখবা লাগিব অলপ আৰু কি গাইজ মোৰ ডেষ্টিনেশ্যনটো ক'ত আছিল জানানে মোৰ ডেষ্টিনেশ্যনটো আছিল মানে মোৰ লগটোৱে কৈছিল কি ফেঞ্চি বজাৰ কিবা বজাৰ আছে তাকে কৰিব যাম বুলি মই ক'লোঁ আৰু মই হঠাৎ ইনষ্টেণ্ট কৈ দিলোঁ মানে ফেঞ্চি বজাৰ অলপ ঘূৰাতকৈ দীঘলী পুখুৰী অলপ ঘূৰি আহোঁ তাতকৈ ভাল লাগিব ভিডিঅ' এটা বনাই আহিম আৰু এতিয়া অলপমান ভিতৰলৈকে সোমাই যাওঁ ক'ত কি আছে অলপ চাই আহোঁ আৰু ইফালে বৰ্ড চৰ্ড আছে কিন্তু আমি বৰ্ড নচলাওঁ বহুত দাম আৰু গাইজ এই পুখুৰীটো মানে ইমান বেছি দীঘলো নহয় হাফ মাইল মাত্ৰ হাফ মাইল আৰু এই পুখুৰীটোৰ মাটি হৈছে 17-18 বিঘা মাটিৰ ওপৰত অৱস্থিত এই দীঘলী পুখুৰী ধুনীয়া সুন্দৰকৈ বনাইছে আৰু এই পুখুৰীটো ৰাতিপুৱা 8:30 অপেন হয় আৰু গধূলি 5:30 ক্লজিং হৈয়ে যায় যদি আপোনালোকে আহিব বিচাৰে 8:30 পিছত আহক আৰু 5:30 আগত আহক তেতিয়াহে পাব গাইজ নহ'লে ভাগত নাহে অলপমান আগৰ ফালে ঘূৰি আহোঁ কি আছে কি নাই চব ঘূৰি আহোঁ সেইফালে কাপাল চব ঘূৰি আছে এই দীঘলী পুখুৰীটো কিহৰ কাৰণে বিখ্যাত জানানে কাপোলৰ কাৰণে বিখ্যাত বেছি কাপোলৰ কাৰণে কিন্তু আমাৰ নাই গাইজ বেয়া লাগে ভাবিয়ে বেয়া লাগে ব্ৰিটিছৰ দিনতে খান্দা পুখুৰী এতিয়ালৈকে ইমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু এইগিলা ফুল যে আপোনালোকে দেখি আছে এইটো ফুলটো মানে ইয়াতে লিখা আছে ফ্লটিং ইজ আৰু এইটোৰ কাম হৈছে পানীত যিখিনি লেতেৰা বস্তু বেয়া বস্তু বীজাণু সেইখিনি মানে এবজৰ্ব কৰি লয় মানে টানি লয় নিজৰ ফালে সেইটো ফুল ইয়াৰ কাৰণে ৰখা হৈছে গাইজ মোৰ কোৱাত ভুলো হ'ব পাৰে কিন্তু আপোনালোকে চাই লওক ইয়াতে এইফালে চাওক পুৰা বীজাণু একদম লাইন বীজাণু সেইফালে বীজাণু আৰু এইফালে পুৰা চাফা পানী সেইফালে পুৰা চাফা আৰু এইটোৰ কাম এইটোৱে মানে সেইফালৰ পানীখিনি লেতেৰা হ'ব নিদিয়া এইফালৰ পানীখিনিত এবজৰ্ব কৰি লয় সেইখিনিয়ে গাইজ আৰু এটা বস্তু দেখা আছোঁ এইটো যে দেখা পাই আছে এইটো গছ বুলি ভাবছে নেকি কালাৰত গছ বুলি ভাবিব পাৰে কিন্তু ৰিয়েলত এইটো নহয় এইটো পুৰা লহা একদম লহা মানে চিমেণ্টৰ বনাই দিছে একদম পুৰা একজেক্ট গাইজ কাপল পাৰ্ক বুলি আমি আহিছোঁ যিহেতু আমাক নাভাবিব যে আমি আপি পাগল সেইটো কথা নহয় গাইজ আমাক আপি দৰকাৰ নাই গাইজ আপি থাকিলে বহুত মানে বাধাৰ সৃষ্টি হয় অ'ত যাব নোৱাৰি ত'ত যাব নোৱাৰি কিন্তু ভালো লাগে দেচোন আপি থাকিলি কি ক'ব গাইজ গাইজ ফাইনেলি আহি পালোঁ দিছ ইজ দ্য দীঘলী পুখুৰীৰ মেইন ফটো পইণ্ট এইটো পুৰা এইফালে ফটো আই লাভ গুৱাহাটী গাইজ আপোনালোক এটা কথা কওঁ আই লাভ গুৱাহাটী ইয়াতে লিখাহে আছে কিন্তু মই সঁচা কথা কওঁ মোৰ ফালৰ পৰাই কিন্তু মই গুৱাহাটীখনক ভাল নাপাওঁ কাৰণ ইয়াতে হাই হুলি গুৱাহাটীৰ মেইন বেয়া পোৱা কাৰণটোৱে হ'ল ইয়াত মানে জাবৰ জোথৰ বহুত লেতেৰা বহুত সেইটোৱে আৰু ইয়াৰ পৰা অলপমান আগতে ঘূৰিব যাওঁ এইফালে আছে আই লাভ গুৱাহাটী সেইগিলা বাদ দি আৰু এইফালে আছে সৰু চলি খেলা এটা একবাৰ উঠিছে নেকি উঠবাটো ইচ্ছা যায় গাইজ কিন্তু 8 বছৰৰ ওপৰত মানে 8 বছৰৰ ওপৰত মানে উঠবা নোৱাৰি ইয়াতে লিখা আছে ইয়াতে 8 years old এটা 8 বছৰ মানে উঠবা নোৱাৰি আৰু কি গাইজ আৰু এইফালে চাওক নাজাৰা আৰু এইফালে দুনিয়াৰ মানে খেলা সৰু চলি খেলিব পৰা বস্তু বনাই দিছে মানে এনজয়টো দিব আৰু ইফালে সোমাই যাব পাৰে এনেকুৱাকৈ অলপমান ফিল ল'ব পাৰে আৰু গাইজ আৰু এইফালে আগতে কি গাইজ একদম ছেম লোকেশ্যন এনেকুৱাই পাব এনেকুৱাই গছ গছনি পাব এনেকুৱাই ৱাল পাব এনেকুৱাই বহা জেগা পাব সেইফালে যি দেখিছিলোঁ সেইফালে সেনেকুৱাই পাব আৰু এইফালে এতিয়া ঘূৰি যাওঁ আৰু বহুত জেগা ঘূৰিব আছে গাইজ যাই আছোঁ সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকক এনজয় পাব মজা পাব গাইজ মই আছোঁ এতিয়া দীঘলী পুখুৰীৰ নেক্সট পাৰ্টটোত আৰু এই দীঘলী পুখুৰীৰ প্ৰথম পাৰ্টটো হৈছে সেইফালৰ পৰা এইফালে একদম বহা ঠাই আৰু এই পাৰ্টটো হৈছে এইফালে সম্পূৰ্ণ বেলেগ ইফালে মানে টুৰিষ্ট প্লেচ বুলি ক'ব পাৰি আৰু ইয়াত সোমাব লাগিলে মানে এইফালৰ পৰা এইফালে আকৌ হাইকোৰ্টৰ ফালে ঘূৰি আহিব লাগে আৰু ইয়াত মানে সোমালে পইচা দৰকাৰ নাই কিন্তু দান পাত্ৰ এটা আছে তাতে মানে দানটো দিলে ভাল আৰু আপোনালোক একফালৰ পৰাই দেখা যাওঁ আৰু ক'ত আধা আধুৰা দেখাই থাকিম আৰু এইফালে আছে ব্ৰিটিছৰ দিনৰে টেংক বনাই থোৱা আৰু এইফালে বহুত আগৰে এইফালে মিছাইল আছে সেইফালে যাম ৰ'ব অলপ দেৰিকৈ যাম আৰু ইয়াত ধুনীয়াকৈ ঘাঁহ বনৰে লিখা আছে মানে পুৰা কাটি বনাইছে ৱাৰ মেম'ৰিয়েল বুলি লিখা আছে ইয়াত বঢ়িয়াকৈ কাটি বনাইছে ৰাতি মানে লাইট চাইট জ্বলে মানে আৰু ভাল লাগে ইয়াত মানে আহিয়ে কিবা এটা ভাল লাগছি গাইজ এইখন পুৰা একদম ধুনীয়া বহুত ডাঙৰ গাইজ কেমেৰাত সৰু দেখা পাব পাৰে কিন্তু ৰিয়েলত বহুত ডাঙৰ গাইজ এনেকুৱা
একদম পুৰা ডাঙৰ কেমেৰা এটা ধৰা নাই গাইছ আৰু কি কম গাইছ আৰু এইফালে তলত দেখি নামি যোৱা ৰাস্তা আছে এইফালে সেইটো ফালে নামি যোৱা ৰাস্তা আছে তো দেখাই আছোঁ অলপ সময় ধৈৰ্য ধৰি চাই থাকক আৰু এইফালে লাইট চাইট জ্বলাই আৰু এইফালে ধুনীয়া দেখা পায় আৰু পাংখাৰ তলত আছোঁ গাইছ কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাই দিব এখন পাংখাৰ তলত আছোঁ গাইছ কম ধেমালি কথা নহয় গাইছ আৰু গাইছ দিছ ইজ দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰু যুদ্ধ লাগিলে এইখনকে লৈ যাব লাগিব আৰু মই খুজি কিনে আৰু এতিয়া যাম তলফালে আৰু এইটোৱে আছে তলফালে যোৱা ৰাস্তা ফ্ৰণ্টে এইফালে সোমাই আহিলেই হ'ল ধুনীয়াকৈ সুৰংগ টাইপ এনেকুৱা এটা ৰাস্তা পাব আপোনালোকে এইফালে গ'লেই হ'ল আৰু ধুনীয়া এটা নাজাৰা একদম ওলাই কিনে অ' মাই গড এইফালে চাব পাৰে চিনাৰীবিলাক ধুনীয়া দৃশ্য এইফালে বহুত টুৰিষ্ট ঘূৰিব আহে আৰু এটা বস্তু গাইছ দিছ ইজ দ্য ৰিয়েল গান বুলি ভাববা পাৰি নে নাজানো কিন্তু ৰিয়েল গানৰ দৰে দেখা পাই আছে দিছ ইজ দ্য আমাৰ জৱান জৱানটো মৰিও অমৰ হৈ আছে সেইটো বুজাইছে গাইছ আৰু এইফালে আছে ধুনীয়াকৈ কি কয় গাইছ নাও চলাই যুদ্ধ কৰিব যায় আছে গাইছ সেইটো বুজাইছে আমাক আৰু পিকচাৰ হিচাপে আমাক বুজাইছে আকৃতি হিচাপে বুজাইছে আমাক আৰু ইফালে সৌন্দৰ্য ধুনীয়া একদম পৰিৱেশটো চাফা চুফা কৰি ৰাখিছে আৰু ইয়াত পুৰা পানী আকৃতি হিচাপে টাইলছ মাৰা হৈছে আৰু পুৰা একদম ৰিয়েলিষ্টিক বনাইছে আৰু ইফালে টপ চপ লৈ হামলা কৰে আৰু একদম যা আৰু হামলা কৰে আৰু গাইছ এখন মোবাইলত কিন্তু সৰু দেখা পাই আছে কিন্তু ইয়াতে আহি চালে কিন্তু বহুত ডাঙৰ আৰু বহুত ডাঙৰলৈকে বনাই দিছে এইখন পুৰা একদম লোহাৰ নে পাকাৰ নে চিমেণ্টৰে নে কি হৰে একদম ধৰিবই পৰা নাই গাইছ চুবাও নোৱাৰি নহয় ভিতৰত যাব নোৱাৰি লোহাৰে চিকলি দি থৈছি ইটোৱেদি মানুহ মাৰিলি আৰু ই মানুহ হৈ নাথাকে আৰু গাইছ বম একদম ধ্বংস কৰি পেলোৱা বস্তু এটা টেংক বুলি কয় এইটো যিহেতু এতিয়া চাব লগা ফাইনেলি লাষ্ট দেখুৱাব লগা এইখিনি আছে এইটো কিহৰ বা মূৰ্তি নামটো আছে নহয় নাম চাম নহয় লৌহ মানৱ বিষ্ণুৰাম মেধি বোলে অসমীয়া আখৰ অলপ দূৰৰ পৰা পঢ়িবা টানে লাগে মোৰ আৰু এইটো নাভাবিব গাইছ অসমীয়া টান পাওঁ বুলি এইটো নাভাবিব গাইছ ইংৰাজীত পাকৈত বুলি এইটো নাভাবিব কিন্তু মই চবতে গাধা পঢ়াটো গাধা খেলাটো গাধা কিবাটো গাধা ব্লা গাধা আৰু এইটোৱে হ'ল মিছাইল এইটো মানে মানুহ খেদি ফুৰে মিছাইল একবাৰ যদি মাৰি দিয়ে সিটো মানুহক যদি টাৰ্গেট কৰি মাৰি দিয়া সি খান্তাও বাচবা নোৱাৰে আৰু সি মৰবুৱে যেনেকৈ নহওক ইয়াত আৰু বেছি লম্বা কৰি নাথাকোঁ আৰু বেলেগতো যাব আছে তো এতিয়া যাওঁ বেলেগ ফালে গাছ মোবাইলত আছে 30% চাৰ্জ আৰু কিমানখিনি বনাব পাৰোঁ ঠিক নাই আৰু আইফোনে কিমান খাই জানাই আইফোনে বম খাই কিন্তু চাৰ্জ এতিয়া কিমানখিনি বনাব পাৰোঁ চাই লওঁ এতিয়া আমি পাই গ'লোঁ কিবা গুৱাহাটী ক্লাব পাইছোঁ বোলে মই কিন্তু জেগাবিলাক ইমান চিনি নাপাওঁ আৰু এইফালে আছে পুৰা কি পাইছোঁ নাজানো আৰু যাই থাকিব লাগে আৰু খালি কিছুমান জেগা গুৱাহাটীৰ ইমান ভাল লাগে আৰু কিছুমান জেগা এনেকুৱা বেয়া লাগে ভাল জেগাগিলাত আহিবা মানে অলপ অসুবিধা কিন্তু বেয়া জেগাত আহিবা বহুত সুবিধা হয় সেইকাৰণে ইফালে জাম লাগি আছে গাছ জল্দি যাব লাগিব উপায় নাই চবৰে ফেভাৰেট ছিংগাৰ অৰিজিত সিং ৱৰ্ল্ডৰ নাম্বাৰ 1 ছিংগাৰ আৰু এই আজি শ্ব' আছে গাছ আহিবা নাপাওঁ কি দুখ গাইছ দিছ ইজ দ্য বি বৰুৱা কলেজ ক'ত আছে জানে বি বৰুৱা কলেজ আছে উলুবাৰীত এই ফেঞ্চি বজাৰৰ পৰা যে উলুবাৰীলৈকে খোজকাঢ়ি আহিলোঁ অনলি ওৱান খচুৱা মানুহে কৰিব পাৰে এইটো খচুৱা আৰু পাগলা মানুহে কৰে এই কাম মই নিজকে পাগলা বুলি কওঁ কিন্তু আপোনালোকে বেয়া নাপাব আহি পাই গ'লোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চিত আজিও বহুত বেছি মানুহৰ ভিৰ খোজকাঢ়িব ঠাই নাই একদম গাইছ পৃথিৱীত যদি ইউটিউবাৰ এনেকৈ আছে জধুৱা ইউটিউবাৰ 1 নম্বৰত মৰে পৰব গাইছ হলিয়া চানাবে কেনেকুৱা হলিয়া বনাই ৰাখছোঁ ইগিলা লেতেৰা কাপোৰ লেতেৰা গা নুধু ইচ ভাই আজি মানে বহুত বেছি খোজ কাঢ়লোঁ মই ইয়াকো খোজ কাঢ়িলোঁ ঘূৰি আছোঁচোন খচুৱা চুলিৰ লগত আছে কাৰণে ইও খোজ কাঢ়িব লগা হৈছে আৰু মানুহটো এনেকৈ দেচোন মই ফেঞ্চি বজাৰৰ পৰা দীঘলী পুখুৰীৰ পৰা আকৌ উলুবাৰীৰ পৰা আকৌ ফেঞ্চি বজাৰ ইচ খোজ কাঢ়ছোঁ দে ভাই ধামাকা খোজ কাঢ়ছোঁ আৰু ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ আৰু যদি নতুন ভিউৱাৰ্ছে চাই আছে আৰু কেইটামান ভিডিঅ' চাই কিনে হাঁহি কিনে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু লগতে লগ পাম এটা নেক্সট ব্লগত বাই मेरे सामने वाली खिड़की में एक चांद का टुकड़ा